হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেল চুম ভূঞা তনয়া টেলেণ্ট ষ্ট'ৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ ফৰ্মাত কেনেকৈ ব্লাউজ কাটে সেয়া দেখুৱাম আপোনালোকক। মই 3টা ফৰ্মা এয়া দেখিছে, এইটো মোৰ 32ৰ হয়। এয়া মই নিজে বনাই লৈছোঁ। এইটো 34ৰ আৰু এইটো 36ৰ। এয়া মই এতিয়া এগৰাকী মানুহে বিচাৰিছে, মোক এনেদৰে কাটি দিবলৈ দিছে। যিহেতু তেখেতে কাটিব নাজানে ভালকৈ, জোখ খেলি মেলি হয়, সেয়েহে মই এতিয়া এইটো 100 টকীয়া মিটাৰৰ কাপোৰ, এইটো ডাঠ কাপোৰটোত মই কাটিম, বেয়া হৈ নাযায় তেতিয়া ফৰ্মাটো। আহকচোন এতিয়া মই ফৰ্মাটো কাটোঁ। এতিয়া মই 32ৰ ফৰ্মাটো কাটি ল'ম আগত। যিহেতু ব্লাউজটো কটাটোৱেই মেইন, কিছুমানে চিলাব জানিও সেই কাটিব নোৱাৰা জহত চিলাব নোৱাৰে, ফিটিং নহয় ব্লাউজবোৰ। কিন্তু তেখেতলোকৰ চিলোৱা বেয়া নহয়, কাটিব নজনা জহতহে ব্লাউজটো বেয়া হয় চিলোৱা। যিহেতু কটাটোৱেই মেইন, ভালকৈ কাটিলে ভাল হ'ব, ব্লাউজটো বেয়াকৈ কাটিলে বেয়া হ'ব। এয়া এনেদৰে ধুনীয়াকৈ মিলাই লৈ পাৰি ল'লে আমাৰ কাপোৰো কম লাগে, কাপোৰ নষ্ট নহয়। ভাল পাওঁ, যিহেতু কম সময় লাগে ফৰ্মাত ব্লাউজ কাটিবলৈ, মই সেইকাৰণে ফৰ্মা বনাই লৈছোঁ। এয়া চাওক, এনেদৰে মই 5 টুকু কাটিম। যিহেতু ব্ৰা কাটত 5 টুকু দৰকাৰ হয়, এনেদৰে 5 টুকু কাটিম আৰু হাতটো আমি এক্সট্ৰাকৈ কাটিম। এইটো হ'ল 32ৰ ফৰ্মা। এনেদৰে আমি কাটি ল'ম ধুনীয়াকৈ। এইটো হাতটো, এনেদৰে হাতটো কাটি ল'ম। এয়া হাতটো হৈ গ'ল মোৰ, কাটি লৈছোঁ। এইটো 34ৰ ফৰ্মা। এইটো চাওক, সেইটোতকৈ অলপ ডাঙৰ হয়। এইটো চাব, মই এতিয়া কাটি ল'ম। এয়া মোৰ কাটি হৈ গ'ল এতিয়া। এইটো হ'ল 34ৰ। ভিডিঅ'টো কেনেকুৱা লাগিলে ক'বচোন কমেণ্ট কৰি। ভাল লাগিলে লাইক এটা কৰিব, আৰু যদি আপোনালোকে ফৰ্মাত ব্লাউজ চিলাই ভাল পাইছেনে নাই চিলাই সেয়াও জনাব। এইটো হাত, এইটো পিঠি। এইটো চাওক, এয়া 36ৰ। এবাৰ এই 36ৰ কাটিম। এইটো দেখিছেনে, অলপ 34টোতকৈ ডাঙৰ হয়, দেখাতে ধৰিব পাৰি। চাওক, মই ফিটা মাৰি দেখুৱাই দিছোঁ। ইয়াৰ এই 4 ভাগৰ এটা পাত্তাত হৈছে 11। যিহেতু চিলনিত সোমাব, সেয়েহে আমি অলপ ডাঙৰ ডাঙৰকৈ ফৰ্মাকেইটা কাটি থৈছোঁ। চিলোৱাৰ পিছত তেতিয়া এইটো 36ৰ জোখৰ হৈ যাব।
এয়া চাওক, এইটো 32, এইটো 34 আৰু এইটো 36ৰ। এয়া মোৰ 3টা ফৰ্মা কাটি হৈ গ'ল। তেনেহ'লে আজি ভিডিঅ'টো ইমানেই আছিলে। আজি কেইদিনমান ভিডিঅ' দিব পৰা নাই, তাৰ কাৰণে চৰ্দি লগাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। এয়া চৰ্দি আজিও ভাল হোৱাই নাই ভালকৈ, হ'লেও বোলো এনেকেই ভিডিঅ' এটা দিওঁ আৰু। তেনেহ'লে সকলোলৈকে মোৰ ফালৰ পৰা লক্ষী পূজাৰ শুভেচ্ছা যাচিলোঁ। আজিলৈ বাই বাই। যদি মোৰ চেনেলটোত আপোনালোক নতুন, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি ল'ব, এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ। বাই বাই।